বন্ধুসকল, আজি মই আপোনালোকক এটা এনেকুৱা ট্ৰিক শিকাম যাৰ দ্বাৰা আপুনি যিকোনো ডাঙৰ ইংৰাজী শব্দ সহজে আৰু সঠিকভাৱে উচ্চাৰণ কৰিব পাৰিব। সকল যিকোনো ইংৰাজী শব্দ এটা ভাৱেল আৰু কনসনেন্ট মিলিকিনি সাউন্ড ওলায়। ভাৱেল কেইটা হ'ল এ, ই, আই, অ, ইউ আৰু বাকি 21 কনসনেন্ট হয়। ঠিক আছে বন্ধুসকল, আমি ডাঙৰ শব্দবিলাক চাই লওঁ। স্পেচিফিকেশ্যন, এই শব্দটো আমি ভাঙি দিলোঁ। অকল কনসনেন্ট সাউন্ড ওলায়, কনসনেন্ট আৰু ভাৱেল মিলিকিনি এটা সাউন্ড ওলায়। আমি ইয়াত ভাঙি দিলোঁ। সি এটা কনসনেন্ট, আই এটা ভাৱেল, সি। এফ এটা কনসনেন্ট, আই এটা ভাৱেল, পি। সি এটা কনসনেন্ট, এ এটা ভাৱেল, কা। আৰু শন এটা পেটাৰ্ণ হয়। স্পেচিফিকেশ্যন। ঠিক আছে, সেইদৰে বন্ধুসকল ইয়াত চাই লোৱা ইনফৰমেশ্যন ঠিক সেইদৰে আমি ভাঙি দিলোঁ ভাৱেলেৰে। ইন এটা ভাৱেল হয়, এন এটা কনসনেন্ট হয়, ইন। ফৰ এফ এটা কনসনেন্ট হয়, অ এটা ভাৱেল হয়, আৰ এটা কনসনেন্ট হয়, ফৰ। এম এটা কনসনেন্ট হয়, এ এটা ভাৱেল হয়, মে। আৰু শন এটা পেটাৰ্ণ হয়, ইনফৰমেশ্যন। ঠিক আছে বন্ধুসকল, ঠিক সেইদৰে বন্ধুসকল কাল্টিভেশ্যনটো ঠিক সেইদৰে ভাঙি দিলোঁ। চি এটা কনসনেন্ট হয়, ইউ এটা ভাৱেল হয়, এল এটা কনসনেন্ট হয়, কাল। টি এটা কনসনেন্ট, আই এটা ভাৱেল, টি। ভি এটা কনসনেন্ট, এ এটা ভাৱেল, বা। আৰু শন এটা পেটাৰ্ণ হয়, কাল্টিভেশ্যন। ঠিক আছে বন্ধুসকল, সেম স্পেচিফিকেশ্যন এইটো আমি চালোঁ। বন্ধুসকল ইয়াত আছে ডিৰেকশ্যন সেম আমি ভাৱেলেৰে ভাঙি দিম। ডি এটা কনসনেন্ট, আই এটা ভাৱেল হ'ল ডাই। আৰ এটা কনসনেন্ট, ই এটা ভাৱেল, চি এটা কনসনেন্ট হ'ল ৰেক। আৰু শন এটা পেটাৰ্ণ হয়, tion, শন, ডিৰেকশ্যন। বন্ধুসকল চিটুৱেশ্যন সেম আপুনি এনেকুৱা ভাৱেল আৰু কনসনেন্ট মিলিকিনি ভাঙি দিয়ক। এছ এটা কনসনেন্ট, আই এটা ভাৱেল, চি। টি এটা কনসনেন্ট, ইউ এটা ভাৱেল, টু। এ শন, tion, শন, চিটুৱেশ্যন। ঠিক আছে বন্ধুসকল, ইয়াত চাই লোৱা অপাৰেশ্যনটো সেম এনেকুৱা ভাঙি দিলোঁ। অ এটা কনসনেন্ট, অকল ভাৱেলেৰে এটা সাউন্ড ওলায়, অ। পি এটা কনসনেন্ট, ই এটা ভাৱেল, পে। আৰ এটা কনসনেন্ট, এ এটা ভাৱেল, ৰা। আৰু শন, অপাৰেশ্যন। ঠিক আছে বন্ধুসকল, এনেকুৱা আপুনি যিমানে ডাঙৰ শব্দ এটা দেখক ভাৱেল আৰু কনসনেন্টে আপুনি ভাঙি কিনি যিকোনো ডাঙৰ শব্দ এটা আপুনি লিখিব বা পঢ়িব পাৰিব। ঠিক আছে বন্ধুসকল, আজিৰ ভিডিঅ'ত বাছ ইমানেই।